ৱেলকাম বেক টু মাই চেনেল ৰূপালী ডায়েৰী। এয়া আমি আজি ওলাইছোঁ এফালে। আজি 1 আগষ্ট আমি বিশেষ এখন ঠাইলৈ আহিছোঁ। এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। আপোনালোকক দেখুৱাম। এয়া আমি চাকি বন্তিৰ কাৰণে ল'লোঁ আৰু শৰাই কাৰণেও ল'লোঁ, শৰাই দিবৰ বাবে। এয়া শৰাই লোৱা ঘৰ, ইয়াতে মাহ প্ৰসাদ সকলো আমি দিলোঁ। আমি চাকি জ্বলাবৰ কাৰণে গৈ আছোঁ। ইমান পৰিপাটি, চাৰিওফালে ইমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, সঁচাকৈয়ে খুব ভাল লগা। এয়া হৈছে অক্ষয় বন্তি। আমি তেল দিছোঁ অক্ষয় বন্তিত, সদায় থাকিব 24 ঘণ্টা। এই যে বন্তি জ্বলোৱা ঠাইসমূহ বহু ঠাই জুৰি আছে। সকলোৱে ইয়াতে বন্তি জ্বলাবৰ কাৰণে সুবিধা কৰি দিছে। আৰু ভাদ মাহত যে এই বন্তি জ্বলোৱা ঠাইসমূহত ইমানেই ভিৰ হয়, বহু সময় শাৰী পাতি থাকিবলগীয়া হয়। এয়া হৈছে অক্ষয় বন্তি। ইয়াতে সকলোৱে তেল দিয়ে আৰু এয়া বন্তি জ্বলোৱা ঠাইসমূহ বহুত দীঘলীয়াকৈ বহু সুবিধা কৰি দিছে। তথাপিও কিন্তু ভাদ মাহত ইমানেই বেছি মানুহ হয় যে গোটেই ঠাইখিনি মানুহেৰে ভৰি থাকে। আৰু বিভিন্ন ঠাইৰ পৰা আহে দৰ্শনাৰ্থী আৰু সেৱকীসকলে ইয়াতেই চাকি বন্তি জ্বলাই সেৱা আগবঢ়ায়। বহু দূৰৰ পৰাই মানুহ আহে। আমিও অৱশ্যে যাওঁ বাৰু ভাদ মাহত, কেতিয়াবা সময় সুবিধা মিলাই। ভাদ মাহত মানুহ চোৱা হয়, বহুত মানুহ গোট খায়। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই ঠাইখিনিতেই নিজে প্ৰতিষ্ঠা কৰি থৈ গৈছে এই নামঘৰ ভাগ। এতিয়া অৱশ্যে বহল কৰিছে, ডাঙৰ কৰিছে। আৰু এয়া হৈছে মূল তোৰণ সোমাই যোৱাৰ। এয়া মূল দুৱাৰ নামঘৰৰ। বৰ সুন্দৰকৈ সজাই তুলিছে। সেয়া কৰিব লাগিব ন। এয়া হৈছে ঢেকীয়া ফুল। ঢেকীয়া ফুল যদি কোনো লোকে পায়, এই নামঘৰ ভাগলৈ দান দিয়ে। এয়া এনেকৈ ধুনীয়াকৈ সজাই থৈছে কেইবাপাহু ফুল, ঢেকীয়া ফুল। ভাগ কৰিব খুজিছোঁ প্ৰভু আপোনাৰ। কৈছোঁ আগতে নদী আছিলে, এতিয়া নদী হৈ থকা নাই। গৰম।